হেল্ল' বন্ধু-বান্ধৱীসকল, আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু সকলোৰে মৰমৰ পাপন দাৰ আজি জন্মদিন। তেওঁলৈ জন্মদিনৰ অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। আহিবলগীয়া দিনবোৰ যাতে তেওঁৰ ভালে কুশলে পাৰ হয়, সেয়ে প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত। তেখেতৰ উপজা দিনটোত তেখেতৰ কণ্ঠৰে এটি গীত আহকচোন শুনো আজিৰ এই ভিডিঅ'টোত। যদি আপোনালোকো পাপন দাৰ অনুৰাগী তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তোমাৰ মৰমে দেহত তুলিলে বুকুত দিলে যে মোক কি যে মিঠা মিঠা, কেনেকৈ কি যে হৈ গ'ল কলিতি কুসুমে হ'ল সুৰভি উপচি গ'ল, কি যে ভাল লগা তোমাৰ মৰমে ফুলে কয় বতাহক লাহেকৈ এই কি কৰি